মৰিয়নীত পিষ্টলসহ আটক দুজনকৈ নগা মৰিয়নীৰ আদিয়ানা হোটেলৰ পৰা আটক নগাল দুজনক তিনিচুকীয়াৰ লেখাপানীস্থিত অসম ৰাইফলছৰ সেনা দলে মৰিয়নী আৰক্ষীৰ সহযোগত মৰিয়নী নগৰৰ আদিয়ানা নামৰ হোটেলখনৰ পৰা আটক কৰে দুজনকৈ নগা লোকক আৰু আৰক্ষীয়ে আটক কৰে মুক্কাচং জিলাৰ মানেন আও আৰু লানু ৱাংপক নগালোক দুজনৰ পৰা উদ্ধাৰ কৰে এটা 9mm পিষ্টল আমগুৰিৰ তিনিজন ব্যক্তিক 40,000 টকাত বিক্ৰী কৰিবলৈ আনিছিল পিষ্টলটো ইতিমধ্যে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে বিক্ৰী কৰিবলৈ নে কি হা আমচু কাক বিক্ৰী কৰিবলৈ আনিছিলে কোনে ল'ব এটা মানুহ আহিছে আৰু এইটো ক'ত আহিছে নাজানে কি নাম আছে তাৰ নামি নাজানে ক'ৰ পৰা আহিছে সেইটো মানুহ এতিয়াতো হাম কৰিব আছে আমগুৰি ইয়াত আপোনালোকে ক'ত ধৰিলে আপোনালোকক ক'ৰ পৰা ধৰিছে আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ হা মৰিয়নীৰ পৰা জিন্তু তাঁতীৰ ৰিপৰ্ট ফিফ হুইলাৰ